পথাৰ এইটো আমাৰ পথাৰে আমাৰ প্ৰাণ। এইটো মানে আজি আমি চকুৰ পৰা পথাৰত আহিছোঁ। গৰম দিনতেতো ধানৰ ছিজন হয়। মানে আজি বতৰটো ধুনীয়া বনাব আহিলোঁ বুলি ভাবিলোঁ আৰু বহুত দিনতে বনাম বুলি ভাবিছিলোঁ, কিন্তু কঠীয়াখিনি যেতিয়া ৰুই আছিলে তেতিয়া আৰু মানুহ বেছি থাকিলে হয় না, অসুবিধা হ'ল হয় ভিডিঅ' বনোৱা। কঠীয়াখিনি যিহেতু ৰুইছে, ধানটো সেইটো পাৰত ৰুব আৰু যেতিয়া ধানটো ৰুই তেতিয়া দেখুৱাম বুলি কৈছোঁৱে। ইফালে এৰিয়াটো পাহাৰ গোটাই, ইফালে ৰাউণ্ডকৈ গোটাই, ইফালে পাহাৰ মানে পাহাৰ আছে, ইফালে কঠীয়া চঠীয়া ৰোৱা আছে। এটা ভিডিঅ' লৈ বনালোঁ আৰু নতুন এটা ভিডিঅ' চুলি তুলি পূৰা ধুনীয়াকৈ ৰং কৰিছোঁ। মানে এইখিনি এৰিয়াখিনি চকুৰি পৰা, যিহেতু চকুৰি পৰা নাম, এইখিনি এৰিয়াখিনি ইফালে কঠীয়াখিনি গোটাই এৰিয়াখিনিতে আছে কঠীয়া। ধান ৰোৱাটো কম, অসমততো ধান ৰোৱাটোৱে বেছিভাগ চলে। মানে ধান ৰোৱা মানুহৰ ফালে ধান ৰুইছে কিনা কমেণ্ট কৰি জনাবচোন। মানে ইমানে বোকা কি ক'ব আৰু। চাওক ইমান দৰা, মোৰো মানে পেন একফাল ভিজিলে। বোকা ইমান দৰা বনাইছে, মানে ধান ৰোৱা ইমান বোকা পাতলাকৈ দিয়ে, কিন্তু ইয়াত বেছিকৈ দৱাটো দিছে গাইছ। মানে কি ক'ব আৰু, দৱা মানে ইমানখিনি দিব নালাগে, মই কোৱা মতে দিয়ে। মানে এইটোলৈ পানীয়ে শুকাই গ'ল, এইটো আছে। মানে আগতে এইটো যেনিবা ফুল আছে আৰু এইটোত অকণমানো পানী নাই, পানী চুৰ কৰা কৰি হয় আৰু আগতে ভাল লাগে। লগৰকেইটাৰ লগত মানে আগতে নহয় পানী চানী চুৰ কৰোঁ, ভাল লাগে কিবা এটা। আৰু ইফালে কুচিয়া কাটা এইফালে ক'ৰবাত থাকে, কুচিয়া কাটাটো আছে হ'বলা ইফালে। আৰু অকণমান ইফালে যাম বুলি ভাবিছোঁ। মানে পথাৰ ক'ব লাগিলেতো পথাৰ ভাল লাগে। মানে অসমৰতো এইটো নিয়মে ধান চান ৰোৱা। এইটো চাব পাৰে আপোনালোকে, কি ধুনীয়া জেগাটো, মানে ভাল লাগে কিবা এটা, মানে গাঁৱলীয়া জেগা কিবা এটা ভাল লাগে। পথাৰটো যি বোকা, এই গাঁঠো গৈ মজাকৈ লংপেণ্টটো উঠাই ল'লোঁ। মানে এই গাঁঠুৱে ক'বলৈ যায় আৰু, মানে এইখিনি জেগাখিনি হাল মৰা নাই হ'বলা, এইখিনি এৰিয়াখিনিয়ে হাল মৰা নাই। এইখিনি বৰ্তমান এইখিনি মাৰিছে হাল। বাপৰে কি বোকা, ভৰি খোজ চাব পাৰে আপোনালোকে। মানে বোকাটোৱে কিবা ষ্টেম হৈ যায়, মানে পূৰা ভিতৰত সোমাই দিয়ে। বোকা বেছি নাথকা নিচিনা দেখা পায়, কিন্তু তলত একেবাৰে নমাই দিয়ে। তো কঠীয়া হৈ অকল ধান ৰোৱা জেগাখিনি, মানে এইটো এই ৰাস্তা এখন আছে, ৰাস্তাটোৰ সিপাৰে আছে পথাৰ ধান ৰোৱাটো দেখুৱাম। মানে এতিয়া ধান ৰোৱা নাই, বৰ্তমান এইখিনি গ'লে কি বোলে কঠীয়াটো হৈ আছে। কঠীয়াটো যেতিয়া অকণমান ডাঙৰ হ'ব তেতিয়া ধান ৰোৱাটো দেখুৱাম, ধান ৰুইও দেখুৱাম একেবাৰে। মানে অকণমান দেৰি হ'ল ভিডিঅ'টো দিয়া, বতৰটো আজি ধুনীয়া দি আছে, ভাল লাগিছে। মানে এইটোতো আপোনালোকক নামি দেখালোঁ, এতিয়া এইটো এবাৰ ট্ৰাই কৰোঁ। মানে এবাৰ এইটো ইমান দৱা নাই যেন পাইছোঁ, দৱা ইয়াত ইমান নাই, চাব পাৰে। দৱা আছে, ইমানো নাই আৰু, দৱা ক'বলৈ গ'লে নাইয়ে। এইখিনি এৰিয়াখিনি হ'ল এতিয়া, মানে এইটো যে ৰাস্তাটো আছে, ৰাস্তাটোৰ মানে সিপাৰে এটা আৰু পথাৰ ছিষ্টেম আছে, তাত যাকে দেখুৱাম এতিয়া। মানে কঠীয়াবিলাক চাব পাৰে আপোনালোকে, কি ধুনীয়া হৈ আছে, দীঘল হৈছে। গাইছ, এই হৈছে এই এৰিয়াৰ সকলোতকৈ ডাঙৰ পথাৰ। মানে এই পাহাৰকেইটা দেখিছে বোলে, 1 কিলোমিটাৰমান দূৰ আছে ইয়াৰ পৰা। মানে এইখিনি এৰিয়াৰ সকলোতকৈ ডাঙৰ পথাৰ, চুকুৰপাৰা নাম যিহেতু গাঁওখনৰ, সেইকাৰণে ভিডিঅ' বনাব আহিলোঁ। নেক্সট এটা ভিডিঅ' আৰু বনাম।